এয়া মই আজি খাম পানী দিয়া ভাত। যিহেতু মোৰ আজি অফিচ নাই, অফিচ থাকিলেতো পানী দিয়া ভাত খাই অফিচ যাব নোৱাৰোঁ ন, টোপনি ধৰিব। গতিকে আজি অফ হয়, চ' মই পানী দিয়া ভাত খাম। মোৰ খুবেই প্ৰিয়। আৰু মই পানী দিয়া ভাতৰ লগত লৈছোঁ নিমখ, মিঠাতেল অলপ দি দিছোঁ, নেমু এপিচ লৈ লৈছোঁ। আৰু ইমান গৰম পৰিছে যিহেতু, আৰু মই এটা শুকান জলকীয়া পুৰি লৈছোঁ, লগতে পিঁয়াজ এটুকুৰো লৈ লৈছোঁ। আৰু লৈছোঁ মই বেঙেনা ভাজি, হাঁহৰ কণী ভাজি, মচুৰ দাইল বটা, বেঙেনা পোৰা, বিলাহী পোৰা, আৰু এতিয়া একদম থকচি খাম। কাৰ কাৰ লোভ লাগিছে বাৰু জনাবচোন। আৰু আপোনালোকে যদি খোৱা নাই, এবাৰ খাই জুতি লওক, কাৰণ গৰম পৰিছে আৰু খাব পৰা হৈ গৈছে। যিয়ে নহওক, ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, আৰু লগতে এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। কবিতার